खुलुमबाय মোৰ অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনালো আমি গুবুন মঞ্চ ভিডিঅ' নন্থামন খবৰ নাই তবাই কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আছে চাগে সুস্থ থাকক মই হেতুৱে কামনা কৰো মই আজি মানে ভিডিঅ' এটা লৈ আহিছো আপোনালোকৰ আগত মানে মোৰ একেবাৰে সৰু ৰুমটো আপোনালোকৰ লগত মানে শেয়াৰ কৰিম সো প্লিজ মোৰ এই সৰু ৰুমটো চাই ফলে আপোনালোকে নাহাহিব মানে এইটো ঘৰটো মানে আগতে সৰু দেউতাই বনাইছিল সৰু দেউতা এতিয়া বৰ্তমান নাই আৰু মই দেখা পোৱা নাই তেখেতক সো বহুত সৰু সৰু ৰুম মানে কেতিয়াবা হোম টুৰ লৈ আহিম মই এইটো ৰুমটো সৰু দেউতা বনোৱা ঘৰ হয় সেইটো কাৰণে মানে আগতে বনাইছিল তো সেইটো কাৰণে ৰুমবোৰ বহুত সৰু সৰু মানে এতিয়া মিষ্টাৰে বেলেগকে বনাই আছে কেতিয়াবা দেখুৱাম সেইটো কমপ্লিট হ'লে মানে আৰু মই সেইটো ঘৰত যোৱাৰ আগতে শিফ্ট হোৱাৰ আগতে এইটো ঘৰৰ মানে পুৰা হোম টুৰ দেখুৱাম কেতিয়াবা সো ভিডিঅ'টো বলক এতিয়াৰ পৰা ষ্টাৰ্ট কৰি স্কিপ নকৰাকৈ চাব আৰু ভিডিঅ'টো যদি চাই ভাল পায় প্লিজ লাইক এটা কৰি দিব লগতে যিসকলে অলৰেডি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বেছি ধন্যবাদ আৰু যিসকলে কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সো বলক এতিয়াৰ পৰা ষ্টাৰ্ট কৰি ভিডিঅ'টো চাই গৈ থাকিব দেই স্কিপ নকৰাকৈ আমাৰ মেইন দৰ্জা ইয়াৰ পৰা এতিয়া সোমাই যাওঁ ইফালে আছে খিৰিকী এখন মেইন দৰ্জা এখন পৰ্দাটো আঁতৰাই দিছোঁ এইটো বস্তুটো মই বনাইছোঁ দেই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব এয়া এনেকুৱা আছে এতিয়া ভিতৰত সোমালোঁ চ' কি দেখুৱাম মানে নাহাহিব দেই একেবাৰে চিম্পল ৰুম আমাৰ এক দেখুৱাই দিম এবাৰ এয়া একেবাৰে চিম্পল ৰুম আমাৰ একদম চিম্পল মানে প্লিজ নাহাহিব লাইটটো আগে জ্বলাই দি আছোঁ মই ফেনো অন কৰি দিছোঁ প্ৰথমে কি দেখুৱাম এইটো শ্ব'কেছ হয় এই তলত আছে কিবা কিবি বস্তু এদিন দেখুৱাম মানে কি কি বস্তু থওঁ মই ইয়াতে আছে কি দেখুৱাম আৰু এয়া ভিতৰত সেনেকুৱা এবাৰ খুলি দেখুৱাই দি আছোঁ ইয়াতে বুকছ আছে মোৰ লাগতিয়াল বুকছবোৰ আৰু এইটো কাপটো হৈছে আমাৰ ফাৰ্ষ্ট এনিভাৰ্চাৰীত মানে গিফ্ট কৰিছিলে আৰু এইটো হৈছে মই বাৰ্থডেত গিফ্ট কৰিছিলোঁ মানে মোৰ মিষ্টাৰক আৰু ইয়াতে মিষ্টাৰ ঘড়ীটো মই এনেকুৱাকৈ মানে ওলমাই থৈ দিছোঁ আৰু এইবিলাক আছে সৰু সুৰা বস্তু মানে এনেকুৱা সজাই থোৱা এনেকুৱা মানে লাইট দি দিছোঁ মানে এন্ধাৰ হৈছে মই ৰাতিপুৱাৰ পৰা কৰিম বুলি ভাবি তথাপি এনেকৈ টাইম নাপালোঁ কি আছে চালোঁ এতিয়া এইটো তলত মানে মোৰ মেকআপৰ বস্তু আছে আৰু লগতে ট্ৰাইপড ষ্টেণ্ডটো আছে আৰু এইবিলাক হ'লে হৈছে ঊলৰ বস্তু মই কিবা কিবি বনাওঁ যে এইবিলাক থৈ দিছোঁ তাৰপিছত ইফালে আছে কোণত মানে গ্লুকন-ডি হৰলিক্স এইবোৰ আছে আৰু অলাভ থৈ দিছোঁ আৰু ওপৰত কিবা কিবি লাগতিয়াল বস্তু ইফালে ভগৱানৰ ফটো থৈ দিছোঁ ওপৰতো আছে এয়া ভগৱানৰ ফটো ওপৰত মই এনেই পূজা কৰোঁ আৰু এয়া দুটা পট থৈ দিছোঁ সেনেকৈ এটা বাম্বো প্লেন আৰু লগতে মানি প্লেন থৈছোঁ মানি প্লেনত এয়া মই লাঠি লগাই থৈ দিছোঁ মানে ডাঙৰ হৈ গৈছেতো তাৰপিছত এইখিনিতো আছে মোৰ মানি প্লেন এনেকৈ মই গছ গছনি বহুত ভাল পাওঁ ইয়াতে আছে খৰাই ইফালে এনেকৈ সজাই থোৱা কেইটামান ফুল আছে এইবাৰ মানি প্লেনটো ইয়াত এনেকুৱা হৈছে মোৰ মানি প্লেনটো জনাব মোৰ কিন্তু বহুত ভাল লাগে চাই ৰাতিপুৱা উঠা মানে বিচনাৰ পৰা উঠিয়ে দেখা পাওঁ ন বৰ ভাল লাগে আৰু এইফালে আছে এইটো লিখাটো দেখা পাইছে ন আপোনালোকে এইটো মোক মানে কিবা গিফ্ট কৰিছিলে মানে কি বুলি কয় স্কুলত যেতিয়া মই টিচিং কৰি আছিলোঁ তেতিয়া মোক ষ্টুডেণ্টবোৰে গিফ্ট কৰিছিলে মানে টিচাৰ ডেত আৰু এইটো মই পানী খাওঁ মানে সেইটো কাৰণে থৈ দিছোঁ অহাৰে যোৱাৰে পানী খাওঁ আৰু এইটো হৈছে হেলমেট হাজবেণ্ডৰ হেলমেট আৰু কিবা কিবি বস্তু এনেকুৱা আৰু ওপৰত এনেকুৱা বস্তুবোৰ আছে ইফালেও আছে মানি প্লেনটো একেবাৰে বিচনাত উঠি দিওঁ মই তেতিয়াহে দেখিব আপোনালোকে এয়া মানি প্লেন এতিয়া টাইম এয়া 5টা হৈছে মই ৰাতিপুৱাৰ পৰা ভিডিঅ' শ্বুট কৰিম বুলি কওঁতে টাইমে নাপালোঁ মানে মানুহ আহি থাকে এয়া সেইটো মানি প্লেন থৈ দিছোঁ আৰু এইটো বস্তু কিবা নাজানো তাৰপিছত ইফালেও আছে মানে বেম্বো প্লেন থৈ দিছোঁ এনেকুৱাকৈ মানে গৰ্ডেছৰ ওপৰত এইটো আৰু শ্বকেছৰ ওপৰত থৈ দিছোঁ নাহিব দেই অক্সিজেনৰ দৰকাৰ ন সেইটোৰ কাৰণে এনেকুৱা থৈ দিছোঁ আৰু এইটো হৈছোঁ মই এইটো এনেকুৱা শব্দ হয় মানে মই লগাই থৈ দিছোঁ এইটো মোৰ নিজ হাতেৰে বনোৱা কেনেকুৱা হৈছে জনাব কমেণ্ট বক্সত আৰু প্লিজ নাহাহিব মোৰ একেবাৰে টিকলো ৰুম দেই কিন্তু এনেকুৱা দেখাবলগীয়া মানে দামী দামী বস্তু নাই তথাপিও আপোনালোকৰ লগত দেখুৱাম বুলি মানে শ্বেয়াৰ কৰিছোঁ আৰু লগতে এয়া ইফালে ফুলদানি থৈ দিছোঁ মানে এইটো মই স্কুলত মানে টিচাৰবিলাকৰ কম্পিটিশ্যন হয় ন তো মানে ষ্টুডেণ্টবোৰে গিফ্ট কৰিছিলে মানে মই ডান্স কৰিছিলোঁ তাতে ফাৰ্ষ্ট পাইছিলোঁ মানে আৰু কিবা আছে এনেকুৱা কি বুলি কয় টাচ দিছিলে মানে ওপৰত মুকুট মানে এনেকুৱা দিছিলে তাৰপিছত সেইটো ঘৰতে আছে মই অনা নাই ফুলটো লৈ আহিছোঁ কিন্তু মোৰ বৰ প্ৰিয় আৰু ইয়াতে একদম দৰকাৰী বস্তু মানে একদম বিচাৰিলে নোপোৱা বস্তু মানে পটককৈ লগা বস্তুটো থৈ দিছোঁ ইয়াতে তাৰপিছত ইফালে এইটো মই বনাইছোঁ হাতেৰে বনাইছোঁ কেনেকুৱা লাগিছে জনাব ইমান এটা নাজানো তথাপিও ট্ৰাই কৰি আছোঁ এইটোও মই বনোৱা আৰু এইটো ইফালে আছে কাছ আৰু প্লেট এইটো দেখিছেনে এইটো মোক ভাইটিয়ে
এইটো খংখনে কি কয় খামুক নে কি এইবোৰ এইটো মোক ভাইটিয়ে আনি দিছিলে মানে গুজৰাটৰ পৰা ইফালে মোৰ নেল পলিচবোৰ আছে ইফালেও ফুল থৈ দিছোঁ ইফালে আৰু জানি ছোৱালী মানুহৰ কিহৰ দৰকাৰ মানে একদম অলপমান হেৰি হোৱাৰ চব আছে মানে এইটো হৈছে মোৰ গডৰেজটো এই যে এইবিলাক বাটাৰফ্লাই যে এইবিলাক মই বনাইছোঁ কেনেকুৱা লাগিছে জনাব মানে হোম ডেকৰ কৰিবতো লাগিবই ন অলপ হ'লেও এইয়া কেনেকুৱা লাগিছে মোৰ বেণ্টুকত থৈ দিছোঁ জানেনে তাৰপিছত ইফালে আছে ফটো মোৰ ফাৰ্ষ্ট বাৰ্থডেত গৈছিলোঁ তাতে মানে এইটো কামাখ্যাত যোৱা ফটো বাৰ্থডেত গৈছিলোঁ হাজবেণ্ড ঘৰত তাৰপিছত এইটো আমাৰ বিয়াৰ ফটো ইফালেও আমাৰ বিয়াৰ ফটো আছে ইফালে থৈ দিছোঁ টিভিটো দীঘল বেছি হৈ যাব নেকি ভিডিঅ'টো গোটেই দেখুৱাব লাগিলে এইফালে আছে আলনাখন ইয়াতে আছে মানে হাজবেণ্ডৰ কাপোৰ এক্সট্ৰা আৰু মোৰ কাপোৰ এক্সট্ৰাকৈ থওঁ মানে আমি দুয়ো একেলগে থ'লে মানে অসুবিধা হয়তো এতিয়া মোৰ ফালে চেণ্ডেলটো এয়া পিংক চেণ্ডেলটো আপোনালোকক দেখুৱাইছিলোঁ না এদিন ভিডিঅ'ত এয়া আৰু ইফালে কিবা কিবি এনেকুৱা থৈছে হাজবেণ্ডৰ এইবোৰ বস্তু কিবা কিবি মিষ্টাৰৰ মানে ইফালে মিষ্টাৰ চেণ্ডেল আছে সিফালে আৰু এয়া সৰু সুৰা বস্তু মানে কাপোৰ এনেকুৱা থৈ দিছোঁ ইফালে মোৰ কাপোৰ মোৰ আলনাডাল আৰু ইফালে চকী এখন আৰু ইফালে মোৰ চেণ্ডেলৰ বক্সবোৰ আছে আৰু ইফালে এয়া মই আঁঠুৱাটো একে আপোনালোকে নাহাহিব এলেহুৱা বুলি ভাবিব চাগে মোক আঁঠুৱাটো মানে মই এনেকুৱাকৈ থৈ দিওঁ মানে যে ৰাতি শুবলৈ মানে সোনকালে লগাব পৰাকৈ মানে এনেকুৱা একেবাৰে চাৰিকোণীয়া মানে বিচাৰি থাকিলেও সুবিধা লাগে ন এইটো হৈছে আমাৰ বেডখন মানে আমাৰ বেডখন হয় এখন বিচনাখন লগতে কাষত চকী আছে সেই ওপৰটো মানে মই সেনেকৈ ফুল থৈ দিছোঁ এইটো ফুলৰ নামটো বা কি মই সেনেকৈ নেজানো চ' লাইটটো অফ কৰি দিলে ভাল দেখা পাব আপোনালোকে এয়া ইফালে ফুল থৈ দিছোঁ আৰু ময়ূৰ চৰাইৰ পাখি মই মন্দিৰত গৈছিলোঁ তেতিয়া লৈ আহিছিলোঁ মানে এইটো হৈছে মোৰ চুনু মুনু পুতলাটো মই বহুত ভাল পাওঁ আৰু এইটো মই বনাইছোঁ কেনেকুৱা লাগিছে জনাব নেজানো তথাপিও ট্ৰাই কৰিছোঁ আৰু এইটো ঊলৰটো এয়া এইটো মই বনাইছোঁ সেনেকৈ ঘূৰি থাকে ফেনৰ বতাহেদি ভাল লাগে মোৰ বৰ চাবলৈ শুই চাব বৰ প্ৰিয় মানে মোৰ ভাল লাগে আৰু এইখনো মই বনাইছোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু বেয়া কমেণ্ট নকৰিব দে একেবাৰে একো নাই মানে আমাৰ ঘৰত দেখাবলগীয়া বস্তু তথাপিও ভিডিঅ'টো মানে দিম বুলি সেনেকৈ দিলোঁ আৰু বেয়া নাপাব প্লিজ আৰু বেয়া কমেণ্ট নকৰিব ইয়াতে এনেকৈ ফুল থৈ দিছোঁ ময়ূৰ পাখিহঁতেও আছে এইটো মোৰ টিকলা এটা পুতলা ভাইটিয়ে গিফ্ট কৰিছিলে মোক মোৰ ভাইটিয়ে এইটো চাওক মিষ্টাৰ আৰু মোৰ ফটো মানে মিষ্টাৰে কেনেকুৱাকৈ চকু মুদি আছে একেবাৰে ধ্যানত আছে মানে কি বুলি কয় মোৰ বাৰ্থডে দিনাই গৈছিলোঁ মানে কামাখ্যাত ফাৰ্ষ্ট মোৰ ইয়াতে বাৰ্থডে আছিলে হাজবেণ্ডৰ ঘৰত মিষ্টাৰৰ ঘৰত এইফালে এনেকৈ ফুল থৈ দিছোঁ আৰু এয়া সেনেকৈ থৈ দিছোঁ একেবাৰে সৰু সৰু টিকলা মগ দুটাত এইখিনিয়ে মোৰ মানে বিচনাটো আৰু এইখন ভাবিব আপোনালোকে কি বস্তু মানে ওলোমাই থৈ দিছে ন এইটো আমাৰ বিয়াৰ বৰমালা আছিলে মানে ৰজনীগন্ধা এনেকৈ কিবা কিবি ফুলৰ মানে বৰমালা আছিলেতো পেলাব নাপায় বোলে ন আপোনালোকে ক'বচোন পেলাব নাপায় বোলেতো সেইটোৰ কাৰণে মই মানে ইয়াতে খাচি থৈ দিছোঁ এনেকুৱাকৈ নিজে বনাই ফালে কেনেকুৱা লাগিছে ক'ব আৰু এইখন হৈছে এখন কি বুলি কয় এইটো ফটো মানে এইখন আৰু ইফালে ফুল থৈ দিছোঁ এনেকৈ ময়ূৰ পাখি থৈ দিছোঁ আৰু লগতে এইখনো কামাখ্যা দুটা ফটো এইখন মোৰ বান্ধৱী এজন মানে আগৰে হয় আমাৰ গাঁৱৰ হয় মানে মোৰ ঘৰৰ তাৰে বান্ধৱী আৰু এইখন মই মানে স্কুলৰ থ্ৰুৱেদি আমি হেৰিত গৈছিলোঁ শিৱসাগৰত গৈছিলোঁ মানে যেতিয়া মই স্কুলত টিচিং কৰি আছিলোঁ ছোৱালীকালত মানে তেতিয়া আৰু এইখন মোৰ হাজবেণ্ডে চাই লওক মিষ্টাৰে নাৰিকল ফাটাই আছে মানে কি বুলি কয় হেৰিত কামাখ্যাত যোৱাতে মোৰ বাৰ্থডেৰ ফটোবিলাক বহুতেই আছে মানে তাকে মই সাঁচি থৈ দিছোঁ কেতিয়াবা চাব লাগিব বুলি ইফালে আৰু কি দেখুৱাম আৰু একো দেখুৱাব লগা নাই তথাপিও এপাক দেখুৱাই দিছোঁ এয়া কেনেকুৱা লাগিছে মোৰ ৰুমটো মানে আমাৰ বেডৰুমটো জনাব এয়া একো বিশেষ নাই মানে দেখুৱাবলগীয়া কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব একেবাৰে একো নাই দেই মোৰ ৰুমত আপোনালোকক যে দেখুৱাই যাম তথাপি দেখুৱাইছোঁ আৰু এইখন বিচনীটো মই বনাইছোঁ মানে ঘৰত এনে থাকি কি কৰিম নকৰিম সেইটো বিচনীটো বনাইছোঁ কেনেকুৱা লাগিছে এয়া জনাব কমেণ্ট কৰি ফালে এয়া মোৰ ৰুমটো একেবাৰে সৰু সৰু টিকিলা ৰুম চ' গাইজ ৰুমটো দেখুৱালোঁ কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু একেবাৰে বেয়া কমেণ্ট নকৰিব মানে যে
কি দেখুৱালে ইমান সৰু ৰুমটো এইটোকো কোনোবা দেখুৱাই নেকি সেনেকুৱা নক'ব মানে বেয়া লাগি যাব নহ'লে মনটো চ' এনেকুৱা একো দামী বস্তু নাই যে মই আপোনালোকক দেখুৱাম তথাপিও মানে দেখুৱালোঁ ভিডিঅ' দিব পৰা নাই যে ভিডিঅ' নিদিলে মনটো একেবাৰে বেয়া লাগি থাকে সেইটোৰ কাৰণে মানে ভিডিঅ'টো দিলোঁ চ' কেনেকুৱা পালে ভিডিঅ'টো চাই জনাব আৰু লাইক এটা কৰি দিব যদি ভিডিঅ'টো চাই ভাল পায় আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যিসকলে অলৰেডি মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত বেছি ধন্যবাদ আৰু যিসকলে কৰা নাই প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব চ' এতিয়ালৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলোঁ চ' টাটা